হেল্ল', ছাৰ হয় নেকি? দিয়কচোন চাওঁ তেনেহ'লে মই কি কৰিব পাৰোঁ। বাকী ভাল ন? দিয়ক মই কালি যাই আছোঁ দিয়ক। আপুনি গোটেইখিনি ক্লিয়াৰ কৰি ৰাখিব। কি ভাই? ছাৰ সেই ৰ'বচোন, এটা মানুহ হৈছে, মই আপোনাক কল 5 মিনিট পিছত কৰি আছোঁ। আছোঁ দে ভাই, আৰু কি কৰিবি, 1 বছৰমান পিছত আৰু ৰিটায়াৰে হ'ম। দে ঠিকে আছে দে। পিছে তোৰ ল'ৰা ছোৱালীৰ খবৰ কি? ল'ৰা এটাই দে মোৰ, ইয়াক আৰু পঢ়াতে লগাইছোঁ, আৰু সি পঢ়াত বাহিৰে একো নাজানেয়ে। সি পঢ়িয়ে থাকে দে, আৰু ইয়াক আৰু সৰুৰ পৰা পঢ়াতে লগাইছোঁ না, সি আৰু পঢ়াত বাহিৰে একো নাজানেয়ে। দে ভালে দেখোন তোৰ, ঠিকে আছে দে। পিছে তোৰ চলিটোৰ খবৰ কি কচোন? মোৰো আৰু আছে দে, ময়ো সৰুৰ পৰা খেতি বাতি কৰিয়ে ৰাখিলোঁ, সি আকৌ ভালকৈ ঘৰত দিবা নোৱাৰিলোঁ। এতিয়া এই পঢ়াৰ লগতে একেলগে কামো কৰি আছে, বেলেগ কাম নিজে আৰু পঢ়িও আছে, কাম কৰিও আছে। এইবাৰ এইচএছ পাছ কৰলাক ৰ। দে ভাই, ঠিকে আছে দে ভাই, দে পিছত লগ পাম দে ন। দে মই যাওঁ দে, অলপ কাম আছে দে। আজিকালিতো গাঁও ছোৱালীকেইটাক দেখাই নাপাওঁ হৈছোঁ। ক'তবা ডাকে ডাঙৰ কাম চাম কৰি থাকে নেকি? লগে নাপাওঁ হৈছোঁ। ভাই, গাৰ্লফ্ৰেণ্ডৰ খবৰ কি তোৰ? কি কবি গাৰ্লফ্ৰেণ্ডৰ খবৰ, কালি মস্ত কাজিয়া লাগছি দে চলি থাক ভাই। তাকেতো কিবাকে চলি থাকবা লাগব। ভাই গাৰ্লফ্ৰেণ্ড বোলা বস্তু সহজত নাপায়। ভাই ক'ত থাকে আজিকালি? আছো ৰ, ঘৰতে আছো। দেখাই নাপাওঁ হৈছোঁ। ঘৰতে থাকোৱে, ক'ত যাবিনো? দে ব দে ৰতে অলপ বহে ৰ। ভাই এতিয়া ভাই কাম চাম কৰিছা না নাই ক'ৰবাত? কাম ক'ত কৰে, কাম চাম কৰা নাই ৰ, কামে বনাই। ভাই কাম চাম নাইয়ে, আছো আৰু বেকাৰ গাঁৱতে। তহঁতৰ সঁচাকৈ আকৌ কামেই নাই, বাহিৰত ওলাই যাব লাগে, কোম্পানী চোম্পানী কাম কৰিব লাগে। ক'তনো বাহিৰক যাবি গাঁৱতে কাম কৰি থাকোঁ, গাঁৱতে থাকিম দে, আকৌ বাহিৰক নাযাওঁ নাই দে ভাই। ভাই গাঁৱতে থাকবা লাগব আমি। তুহুন যা, এতিয়া তুহুন চহৰত কাম কৰা, তুহুন ভাল, এতিয়া আমি গাঁৱতে কাম কৰি থাকিম নাই। চেনেল পালি গেলি আমি আৰু চেনেল তেনেল বনাই কিনকে যাম। তাকে ভাই ইয়াত মোৰ এটা ফোন আহিছে ৰ, তুহুন থাকচোন, কথা পাত, মই আহি আছো। কোনি ফোন কৰে ইয়াক আৰু গাৰ্লফ্ৰেণ্ডে ফোন মাৰছি নেকি ইয়াক? নহয় ভাই, ইয়াৰ গাৰ্লফ্ৰেণ্ড নাই। হয় নেকি? তেতিয়া মোক আহি থাকাতে কৈছি না সি গাৰ্লফ্ৰেণ্ড নাই বুলি সিয়াৰ মোক। কোনিবা ফোন মাৰলা? যোনে কৰে শুনি কৰক দে, বাদ দি বৰ লেবেল সি আৰু। ইয়াক যোনে ফোন কৰে কৰক দে, বাদ দি। কাকো কাম নাই ইয়াৰ, গাঁৱতে মৰি থাকে। আমাক দেখা নাই কাকো খাতিৰ নকৰাকৈ চলি আছোঁ, গুৱাহাটীত কাম কৰি পেলাই। তোহাৰো কাম নাই যা আকৌ, আমি নিজৰ পকেট খৰচ নিজে উলিয়াই আছোঁ। হওক দে ভাই, আমাৰ কাম নহওক, তুহুনে বাহিৰত থাকনিচোন, আমি গাঁৱতে থাকিম কাম কৰি। আমি এতিয়া যাওঁ যা নেকি? যাওঁ যাওঁ দে ভাই, তুহুন থাক, পিছত লগ পাম আৰু নাই কি। যাওক য'তে আমিও যাওঁ কৰি থাকা। ভাই কামিটো ভালকে তাকে তো লাগে নে ভিতরে পইচা আনি এটা ধুপুৰাই দিয়া ভালকে। ৰাউণ্ডতে কি কৰিছে? আমাৰে একো কাম নহ'লে লকডাউনৰ পৰা গুৱাহাটীকৈ যাব নোৱাৰা হলো। তই চাই হোৱা কি কৰিছে ভাইহঁত? আছো ৰ ভাইহঁত, নতুনকে অলপ খেতি কৰিলো, বেৰা দি আছো ৰ। হয় শুনছো, কথা আছে। আমিও যাই আছো ৰ। কি ভাই বেৰা দি আছা দেখো? বেৰা দি আছো ৰ, এইবাৰ নতুনকে খেতি অলপ ষ্টাৰ্ট কৰিলো, এখনি আৰু বেৰা খিনি দি কিনে আৰু এখনি ৰুবা লাগব ৰ ভালকে। তো আৰে ভাল দে, আমাৰ লকডাউন দি পেলাই গুৱাহাটীকৈ যাব নোৱাৰিলো, কাম বন নাই, ঘৰতে বহিছো এতিয়া। ভাই ঠাট্টা কৰিছিলে আমাক। ঠাট্টা কৰে এতিয়া কেনা বাজি মজতি ঠাট্টা কৰা মজিছ। হয় দে ভাই, তোহাৰ সিদিনা ঠাট্টা কৰিব নাগিছিল মই। এতিয়া মোৰ পকেট খৰচটো দেউতাৰ পৰাই খুজিব লগা হৈছে। মানুহকে ঠাট্টা কৰিব নাগে, গম পাইছা না? দেখোন ভাল কামেই কৰছা দে, আমাৰে একো নাই।
কালিৰ পৰা আমিও আহিম দে কাম কৰবা তোহাৰ লগতে দে আহিবি দে কালি ধুমা আমাৰ লগত কাম কৰবা আহিম দে না ভাই আহিম দে আহিবা আহিবা এতিয়া গম পালি না বিপদৰ চাবি কাঠিয়ে যি একমাত্ৰ কাম বুলি কয় মানে সেইকাৰণে কাকো ঠাট্টা কৰবা নেকি তুম কালিৰ পৰা আহিবি দে হ'ব দে আহিম আহিবা দে তই কাম কৰতে ধুন আমি যাওঁ আমি অলপ কামত লাগো দে কালিৰ পৰা আহিব লাগিব দেই ভাই আহিম আহিম তই কিন্তু খুব ঘুমা দেই নাই কালি নুঘুব মই আহিম আহিব লাগিব পইচা আহিছা নে হাতত হাই গাইজ আমি নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ ফিৰজ ভাই আছাম গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই কিনে ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ঘণ্টা বাটনটো লাষ্টে কৰি দিব আৰু ভিডিঅ'টো চাই পেলাই কমেণ্টত জনাব আৰু ভুল হ'লেও কমেণ্টত জনাব আপোনাৰ আৰু আমাৰ ঘৰ বেছি দূৰত নহয় মুণ্ডা চিঙি ডিমৰ ওচৰত কিন্তু মুণ্ডা চিঙি যাব চিঙি যাব